A few moments later. Oi, napai, oi. Ami aisu napai. Man dhune ka pa dhui aisilo onde batote log pai amak doliai dile. Gute mure sore lagi gol. Sauk ma murgal hoislo. আজি যেহেতু হলি সবে নিজৰ নিজৰ পছন্দৰ বিভিন্ন ঠাইলৈ গৈছে গতিকে আমি বাসুদেৱ থানলৈ যাম বুলি ভাবিলো আৰু এবাৰ পৰা সিফালে যাবলৈ হ'লে ফেৰীত অহা যোৱা কৰিব লাগিব হলিৰ বাবে বাসুদেৱ থানলৈ যাবলৈ মানুহ ইমানেই ভিৰ হৈছে যে 2-3খন ফেৰী পাৰ হৈ গ'ল তাত আমি উঠি নগ'লো ইমান মানুহৰ ভিৰ যাবা কেনেকৈ প্ৰায় ফেৰীখনে 4-5 বাৰ অহা যোৱা কৰিছে সিপাৰ গৈছে এপাৰ আহিছে উপায় নাই আমি ৰখি দিছোঁ ঘৰত আহোঁতে একো খাই হোৱা নাই ভোকো লাগিছে দোকানত সোমাই চিপ কিবা এটা খাই লৈছোঁ বহু সময় ধৈৰ্য ধৰি ৰখাৰ পিছতহে ফাইনেলি ফেৰীখনত উঠিব পাৰিলোঁ 3বাৰমান ৰখিলোঁ এপাৰ আহিবৰ কাৰণে ফেৰী মানুহ বহুত ভিৰ 3বাৰ নহয় বহুত বাৰ ৰখিলো আমি আকৌ অলপ দূৰ খোজ কাঢ়ি নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ জেগাবোৰ প্ৰায় ওখ চাপ একা বেকা এজেগাত যদি ওখ পাবা এজেগাত আকৌ চাপ পাবা গাইছ অলপ দূৰ খোজকাঢ়ি আহিছোঁ এইখিনি মহ আছে পিছত আদৰা এইখনত অলপ মানুহ জুম পাতি থকা দেখিছোঁ গতিকে কি হৈছেনো চাই লওঁ এইটো ৰাস্তাৰ পৰা সিটো ৰাস্তালৈ যাব নিদিয়ে মানে বাজতে বাঁহ এডাল দি থৈছে গাইছ সিহঁতি ৰখাই পইচা হৈছে সিহঁতক যদি 10 টকা 20 টকা পইচা নিদিওঁ তেন্তে সেইফালৰ পৰা এইফালে আহিব নিদিয়ে পইচাটো দিলোঁ 10 টকা দিছোঁ 20 টকা নিদিওঁ हैप्पी होले लेकिन यार यहाँ में पिघल गया हैप्पी होले यार আকৌ ৰখাইছে এই তাত দি আহিলোঁ আকৌ ইয়াত এতিয়া ৰখাইছে আকৌ এই জেগা ৰখিব লগা হ'লে ইয়াত আকৌ ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ হ'লে টিকেট কিনিব লাগিব তাকো 40 টকা সেৱা ল'বলৈ অহা হোৱা নাই পইচা বিলাবলৈ অহা নিচিনাহে হৈছে উপায় নাই এতিয়াতো সিহঁতক পইচা দিবলৈ বাধ্য হ'বই লাগিব তেখেতসকলৰ নিচিনাকৈ 3 জেগাত পইচা দিয়ে এতিয়া ভাল জেগা এটাত পাইছোহি আহি বড় বড় চহৰৰ মে ऐसा छोटा छोटा কাজিয়া होते रहते গৈ এনেকুৱা এটা জেগাত বন্দী হ'লো নহয় কি কম আৰু গাইছ আগফালে চাবানে পিছফালে চাবানে সোঁচাইডে চাবানে বাওঁচাইডে চাবানে অকল গাড়ী আৰু বাইক তাৰ মাজতে আমি ফচি গ'লো গাইছ ইমান ভিৰ মই জীৱনত আজি প্ৰথমবাৰ পাইছোঁ ইয়াত বন্দী হৈ থকা গোটেইবোৰ মানুহে বাসুদেৱ থানৰ আশীৰ্বাদ ল'বলৈ আহিছে A few moments later. ইয়াত মানুহৰ ইমান ভিৰ হৈছে ইয়াত থকা আধা ঘণ্টামান হ'ল এতিয়ালৈকে ভিৰ ভঙাই নাই শেষত গৈ মই খোজকাঢ়ি আহিলোঁ বাইকখন নামি দিলোঁগৈ খোজকাঢ়ি দিলোঁ খোজকাঢ়ি এতিয়া আমাৰ বাইককেইখন আহিবই পৰা নাই खत्म बाय बाय टाटा गुड बाय गया 1 hour later. আৰু আজি এনেকৈ পালোঁ বাসুদেৱ স্থানত আৰু এতিয়া আমি সেৱা ল'ব লাগিব গতিকে তাৰ বাবে আমি খলিতা ধূপ কল নাৰিকল সেইবোৰ বজাৰলৈ কৰি লৈ লৈছোঁ তাৰ কাষৰ দোকানৰ পৰাই আৰু সোমাই কিছুমান ভাল বস্তু দেখিবলৈ পাওঁ আৰু ইয়াত খোলা হৈছে বাণিজ্য মেলা তাত আমি নোসোমাওঁ কাৰণ বহুত ভিৰ হৈ আছে মানুহবোৰ আৰু এইফালে বয়োজ্যেষ্ঠসকলে হৰিনাম লৈ আছে আৰু এইফালে ভকতসকলক কিছুমান বস্তু দিয়া হয় যিবোৰ ভকতসকলে ধুনীয়াকৈ ৰাখে আৰু এইবোৰ বস্তু উপযুক্ত কামত ব্যৱহাৰ কৰে A few moments later. 1 hour later. আৰু এইফালে খলিতা আৰু ধূপ ধূনা জ্বলাই লওঁ এইফালে ইয়াত খলিতা ধূপ ধূনা জ্বলাব পৰা ধুনীয়া ব্যৱস্থা আছে প্ৰায় সকলোবোৰ মানুহে জ্বলাইছে গতিকে আমিও এতিয়া জ্বলাই লওঁ ধুনীয়াকৈ ধূপ ধূনা জ্বলাই হোৱাৰ পিছত তাৰ পৰিৱেশটো কিছুমান চাইছোঁ ইমান মোৰ এটা কাৰণে ভাল লাগিছে মানে মই এতিয়া যিখন জেগা আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এইখন জেগা ইয়াত মানে খলিতাৰ ভিতৰত খলিতা জ্বলাই থৈছে এইখনত মানে মই ক্লাছ 5ত থাকোঁতে আহিছিলোঁ আৰু এতিয়া ক্লাছ মানে সম্পূৰ্ণ 8 বছৰ হৈ গ'ল ক্লাছ 5ত থাকোঁতে আহিছিলোঁ 8 বছৰ এতিয়া সম্পূৰ্ণ তেতিয়া মানে মই সেৱালৈ থাকোঁতে 5 টকাতে সেৱা পাইছিলোঁ তেখেতৰ মূৰ্তিটো ইয়াৰ ভিতৰত আছে আৰু মেইন ঠাইখন এইখন হয় এইখনত ফটো আৰু ভিডিঅ' কৰাটো এলাউড নাই আৰু ইয়াত সেৱা লৈ এইফালে কাষৰতে মাহ প্ৰসাদ কলকুঁহিয়া এইবোৰ বস্তু খাবলৈ দিয়ে সেইবোৰ এতিয়া আমি খাই লওঁ আৰু তাৰ কাষত এখন ধুনীয়া ভাওনা পাতিছে যিহেতু আজি হোলীৰ বাবে বহুত মানুহ আহিব গতিকে আমাৰবোৰৰ বাবে এখন ধুনীয়া ভাওনা পাতিছে আৰু এইফালে গালে মুখে হোলী লগাই পূৰা হৰি নাম লৈ ফূৰ্তি কৰি আছে
ইয়াত যিমানবোৰ দেখিছা গোটেইবোৰ হৈছে বাইক অথনি যান বাহনৰ ভিৰটো এতিয়ালৈকে ভঙাই নাই গতিকে বাইকখন বেলেগ এটা ৰাস্তাতে আনিবলৈ ব্যৱস্থা কৰিলোঁ চ' গাইজ কিছুমান বস্তু দেখুৱাবলৈ থাকিলে আজি যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া টাইম হৈ গ'ল 4টামান বাজিলে এতিয়া এফালে ফেৰী আহি আছে গতিকে ফেৰীত উঠি এতিয়া ঘৰলৈ যাম চ' বাই নেক্সট এটা ব্লগ অলপ পাই আছোঁ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইকো কৰি দিব কমেণ্ট শ্বেয়াৰ কৰি দিব বাই ইমান ওপৰত কোনে বহে